নমস্কাৰ, ৱেলকাম টু মাই দিনেশ কুটুম ব্লগছ। আৰু আপোনালোকক মই আজি এটা ইলেক্ট্ৰিকেলৰ বস্তু এটা দেখাম। মানে মোৰ বন্ধু এজনে ইলেক্ট্ৰিকেলৰ মানে বাল্ব কেনেকৈ বনাই আছে সেইটোৰ বিষয়ে আপোনালোকক দেখাম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ অন্তিম শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। মই ইতিমধ্যে গৈ আছোঁ মোৰ বন্ধুৰ ঘৰলৈ। তেখেতৰ ঘৰত গৈ আপোনালোকক কেনেকৈ বাল্ব তেখেতে বনায় মই আপোনালোকক দেখাম। এটা কথা কি জানে, বহুত দিনৰ পিছত এই আমাৰ ৰাস্তাখন ব্লক ৰাস্তা হৈছে। বহুত ধুনীয়া, আগতে বহুত ৰাস্তা বেয়া আছিলে। মোৰ লগৰ ঘৰ যাবলৈকে এনেকৈ বাৰিষাৰ সময়ত বহুত সময় লাগিছে, প্ৰায় আধা ঘণ্টামান। এতিয়া মানে 10 মিনিটৰ এই তেখেতৰ ঘৰ আমি গৈ পাই যাম। মই আহি পাই গ'লোঁ মোৰ বন্ধুৰ ঘৰত। আপোনালোকক কি বনাই আছে দেখাই আছোঁ। আৰু প্ৰথমতে চিনাকি কৰি লওঁ। আৰু মই আহি পালোঁ মোৰ বন্ধুৰ ঘৰত। তেখেতে কাম কৰি আছে, তো প্ৰথমতে চিনাকিটো দি লওঁ, তাৰপিছত তাৰ পিছত কথাখিনি পাতিম। চিনাকিটো। নমস্কাৰ, মোৰ নাম জিতেন থাপা, ঘৰ চিলনি। হয়, আপুনি যে এই কামটো কৰি আছে, ক'ৰ পৰা কেনেকৈ কৰি আছে, এইটোৰ বিষয়ে কেনেকৈ মানে কিমান লাষ্টিং, ইয়াৰ ডিটেইলটো আপুনি জনাব নেকি? হয়, মানে এতিয়া বৰ্তমান মই ACDC LED বাল্ব এটা বনাই আছোঁ। বিশেষকৈ মেটেৰিয়েলকেইটা চব আহে আৰু ইহঁতকে আমি এছেম্বলি কৰি পেলাই মাৰ্কেটত বেচিব লাগে। আপোনাক দেখাওঁ এইকেইটা কিছুমান বস্তুটো। এইটো আপোনাৰ এইটো ACDC বাল্বৰ এইটো চকেট হয়, এইটো মিডল হেৰিটো, আৰু এইটো ডিফিউজাৰ হয়। এইটো ইয়াৰ আপোনাৰ এইটো লাইটটো, আৰু এইটো ইয়াৰ IC বৰ্ড হয়, আৰু এইটো বেটাৰী। বিশেষকৈ বেটাৰীটো ইয়াত আজি মই বিশেষকৈ বেটাৰীটোৰ কথাটো ক'ম যে এই বেটাৰীটো বিশেষকৈ 5000 mAh। মোৰ মোবাইলটোতো 5000 নাই, 4500 হয়, কিন্তু ইয়াত 5000 mAh বেটাৰীটো দিয়া হৈছে। মানে কিহৰ কাৰণে, মানে আমাৰ গাঁৱত অলপ লাইটৰ অসুবিধা হৈ থাকে, যে বাৰে বাৰে লাইটটো গুচি যায়, কাৰেণ্ট গুচি যায়। তাৰ কাৰণে মানে কমচে কম 6 পৰা 8 ঘণ্টালৈকে বেকআপটো দিয়ে। তাৰ কাৰণে মই ভালটো আনিছোঁ। মানে এতিয়ালৈকে মাৰ্কেটত আমাৰ ইয়াতে এনেকৈ 5000 mAh এতিয়ালৈকে বেটাৰী থকাটো পোৱা নাই LED বাল্ব। সেইটো মই ইয়াত আনি পেলাই অলপ হেৰি কৰিছোঁ, আৰু মোৰ ঘৰত যোৱাকালি এইদিনৰ পৰা লগাইছোঁ। মই ভাল বেকআপ আছে, ব্ৰাইটনেছো ক্লিয়াৰ আছে। মই আৰু তাৰ লগতে আৰু এটা সৰু, এইটো একদম কম দামী, ন' গেৰেণ্টি ন' ৱাৰেণ্টি টাইপৰ। এইটো আপোনাৰ হেৰি হয়, DOB বাল্ব হয়। আৰু এইটোতো আপোনাৰ এইটোতো হ'ল ACDCটো হ'ল আপোনাৰ ইনভাৰ্টাৰ বাল্ব, বা কোনোবাই যাদু বাল্ব বুলি কয়। এইটো হ'ল আমাৰ পাঞ্চিং মেচিন। ইয়াত এনেকৈ সোমাই পেলাই এইটো এনেকৈ ঘূৰাই দিলে পাঞ্চিং হৈ গ'ল। মানে এইটো কি হয়? এই বস্তুটো IC ড্ৰাইভাৰ হয়। এই বস্তুটো মানে ইয়াৰ মানে হেৰি নিচিনা, হাৰ্ট কি বুলি কয়, বুকু ইয়ে মানে চব কৰে। বেটাৰীটো কেনেকৈ চাৰ্জিং কৰিব লাগে, কোন সময়ত বেটাৰীটো লৈ পেলাই এইটো লাইটটো জ্বলাব লাগে। বিশেষকৈ এই বাহিৰৰ লাইটকেইটা হ'ল মানে যেতিয়া লাইট আহিব তেতিয়া জ্বলিব এইটো, কিন্তু ভিতৰতো বেটাৰী থ্ৰু দি জ্বলে। এইটো তাৰ কানেকশ্যনটো তেনেকুৱা ধৰণৰ কৰা আছে। এইকেইটা জ্বলোৱাটো কাম ইয়াৰে হয়, আৰু বেটাৰী চাৰ্জিং কৰাও ইয়ে হয়। এনেকৈ ইয়াক আগত আমি ইয়াত B22 ফিক্স কৰিব লাগিব। এতিয়া এইটো লগোৱা হ'ল আপোনাৰ IC বৰ্ডটো। এতিয়া মই ইয়াৰ হেৰিটো লাইটটো ফিটিং কৰি আছোঁ। মানে লাইট ফিটিং কৰাৰ আগত মানে আমি ইয়াৰ লাইটৰ লাইফ টাইমটো বঢ়াবৰ কাৰণে হিট সিং পেষ্ট বুলি কোৱা হয় এটা। আচ্ছা, এই লাইটটো কি লাইট বুলি কয় আপুনি যে যোনটো লাইটটো কৰি আছে, কাম কৰি আছে? ACDC বাল্ব হয় এইটো, LED বাল্ব। LED হয় একচুৱেলি, ACDC হয়। এইটো লাইট থাকিলেও জ্বলিব, নাথাকিলেও জ্বলিব। আৰু এইটো আপোনাৰ মানে শ্ব'ৰুম আৰু এনেকৈ ঘৰত বিশেষকৈ আমাৰ মই ইয়াত অনা উদ্দেশ্যটো হৈছে মানে এইটো আমাৰ গাঁৱত যে লাইটৰ অসুবিধা থকাৰ কাৰণে এইটো মানে যদি আমি অলপ হ'লেও 2-4 ঘণ্টা, মানে 2 দিনলৈকেতো চলাব পাৰি লাইট নাথাকিলে, আমি অলপ বচাই চলালে। কিন্তু আজিলৈকে যিমান বজাৰত আছে এইকেইটাতো নচলে। যদি কোনোবাই ভালদৰে বচাই চলায় তেনেহ'লেতো আৰু চলিব। এইটো হ'ল হিট সিং পেষ্ট বুলি কোৱা হয়।
এইটোৱে ইয়াৰ লাইফ টাইমটো বঢ়াই লৈ যায় তাৰ কাৰণে সম্পূৰ্ণভাৱে ভালদৰে সাধাৰণ ভাষাত আঠা বুলি ক'ব পাৰি নেকি? নহয় আঠা নহয় আঠা নহয়। আচ্ছা আচ্ছা। এইটো এটা মানে সিলিকনৰ এইটো সব কম্পোনেণ্ট হয় 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 হয়। আৰু এইটো মানে নিজে চাৰ্জ হৈ যায় আৰু এইটোৰ কাৰণে বেটাৰী দিয়া হৈছে। এইটোতো সেইটো বেটাৰী সেইটো মেটাৰটো বেলেগ, এই মেটাৰটো বেলেগ। এই মেটাৰটোৱে মানে এই লাইটটো গৰম হৈ পেলাই যিটো লাইটৰ বিষয়ে মই কৈছোঁ, গোটেই লাইটটো ৰেডি হোৱাৰ পিছত সেই লাইটটো মানে আপোনাৰ চাৰ্জ হয় আৰু হয় চাৰ্জ হৈ পেলাই মানে নিজে চাৰ্জ হয়, মানে লগাই নিজে বেলেগকে চাৰ্জ কৰিব নালাগে। হয়, নিজে য'ত হোল্ডাৰত য'ত লগাই থব তাতে চাৰ্জ হৈ যায়, চাৰ্জ হৈ থাকিব আৰু লাইটটো জ্বলি থাকিব। এইটো এতিয়া ইয়াত আপুনি ৰেডি কৰি পেলাই এইটো মানে অলপ অতি কম কষ্ট মানে কম ৰেটত বেচিব পৰা যায় নেকি? মই বিশেষকৈ এতিয়া আমি বজাৰত 1800 2000 mAh যোনটো বেটাৰী থাকে সেইটো তাৰ মানে 2-3 ঘণ্টা কেপাচিটি থকাৰ হেৰিকেইটাও বজাৰত 500ৰ পৰা 700 750 টকালৈকে চাৰ্জ কৰে। এতিয়া কিন্তু মই বিশেষকৈ এতিয়া মোৰ হেৰিৰ কাৰণে মানে আমাৰতো ইমান পইচা পাতি নাই, তাৰ কাৰণে সেইকেইজনেতো আৰু পইচা পাতিৰ কাৰণে কাম কৰি আছোঁ। মই বিশেষকৈ হেল্পো হ'ব, মোৰো হেল্প হ'ব, আপোনালোকৰো হেল্প হ'ব। তাৰ কাৰণে এইটো কৰিছোঁ, অলপ কম দামতে দিবলৈ মই হেৰি কৰি আছোঁ। মই ইয়াৰ দামটো আপোনালোকৰ ওচৰত এনে 450 টকা হেৰি কৰিছোঁ। যদি বেছিকৈ লোৱা হয় তেনেহ'লে অলপ মিলাই দিম। আচ্ছা, আৰু কি বুলি কয় এইটো আপোনাৰ মানে যদি বাল্বটো লৈ যোৱাৰ পিছত কিবা ৱাৰেণ্টি গেৰেণ্টি কিবা থাকিব? মই 1 বছৰলৈকে মই ফ্ৰীত বনাই দিম। এতিয়া 1 বছৰৰ ৱাৰেণ্টি আছে। মই য'ৰ পৰা আনিছোঁ সিহঁতে কৈ আছিলে যোনটো মেটেৰিয়েল আপুনি লৈ গৈছে আপুনি 2 বছৰৰ ৱাৰেণ্টি দিব পাৰে বুলি কৈ আছিলে। কিন্তু যদি কিবা বেয়া হৈ যায় লৈ যোৱাৰ পিছত নজ্বলে সেইটো কাৰণে ৰিচাৰ্ভিছ দিয়া হ'ব, এইটো মই দি থাকিম। আচ্ছা আচ্ছা, এইটো ছাৰ্ভিচ দি থাকিম। আপোনালোকে এটা বেলেগ দোকানৰ পৰা এটা বাল্ব ময়ো কিনিছোঁ 550 টকাত কিনাতকৈ আপুনি মোৰ ইউটিউবৰ জৰিয়তে কম ৰেটত কম কষ্টত আপোনালোকে ইয়াৰ পৰা বাল্ব সংগ্ৰহ কৰিব পাৰিব। আৰু ধুনীয়া, মই নিজে চাই আছোঁ ভালকৈ যি ধৰণৰ বনাব লাগে তাতকৈ ধুনীয়াকৈ বনাইছে, চল্ডাৰিং ভালকৈ কৰিছে আৰু ফিটিংখিনি ভালকৈ কৰিছে। তো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় কেনেকৈ বনাইছে, কি ধৰণে বনাইছে ভিডিঅ'টো চাই ভাল লাগিব চাগে। আশা কৰোঁ আপোনালোককো ভাল লাগক আৰু অৰ্ডাৰ কৰিব পাৰে যদি বাল্বটো লাগে। হোৱাটছএপত অৰ্ডাৰ দিলেও হয়, মই ডিছক্ৰিপশ্যনত আপোনাৰ লিংকটো দিয়া হ'ব। আৰু যদি আপোনাৰ বেছি লয় ডেলিভাৰী দিব পাৰিম ওচৰে পাজৰে হ'লে 10-5 কিলোমিটাৰৰ আণ্ডাৰত। যদি আপুনি 4-5টা লয়, বেছি টকা নাই, 450 টকাত আপুনি এই বাল্বটো লৈ যাব পাৰিব। যিহেতু মই নিজেও কিনিছোঁ বেলেগ দোকানত, হাৰ্ডৱেৰবিলাকত 550 টকা লয় এটা বাল্ব। সেইটোৰ কাৰণে অলৰেডি মানে এই বাল্বটো এতিয়া ফিটিং কৰা হৈ গ'ল। জ্বলাব পাৰি নেকি? কেনেকৈ জ্বলাব পাৰি? আচ্ছা, এইটো আঙুলিটো যে দিলে জ্বলে কিয় এনেকৈ? মানে মইতো কেতিয়াও বেটাৰী আছে না, আৰু ব্ৰাইটনেছটো চাওক ইমান ধুনীয়া ব্ৰাইটনেছ আছে। আচ্ছা, এইটো আপোনাৰ মানে হোটেল চোটেলে শ্ব'ৰুমত ধুনীয়া লাগিব। LED লাইটটো ওপৰত মানে একদম ওলমাই থৈ দিলে নিজৰ ঘৰতো ধুনীয়া লাগিব। মেইনলি মানে এটা সৌন্দৰ্য মানে ব্ৰাইটনেছ বেছি হোৱাৰ কাৰণেতো মানে একদম ৰেষ্টুৰেণ্ট হোটেল এইবিলাকৰ কাৰণে এই বাল্বটো অতি মানে সৌন্দৰ্য মানে ভাল লাগিব মানে চাবলৈ কাৰণে। তো মানে আপোনাৰ হয় এইটো মানে অলৰেডি এইটো ৰেডি আছে, বুজিছেনে নাই? আপোনালোকে ইয়াৰ কষ্টটো চাওক, আপোনালোকে এইটো চাব পাৰে। কিনিছিলোঁ ইহঁতে এইটো ৰেটটো লগাই দিছে আৰু সেইটো ৰেটত মানে বেচিব পাৰে বুলি কৈছে। তাৰ মানে মোটামুটি 600 টকা। আপোনালোকে 600 টকা দিব নালাগে, 450 টকা দিলে আপোনালোকে এই বাল্বটো লৈ যাব পাৰিব। চালেই বাল্বটো কেনেকৈ বনালে, মেটেৰিয়েলখিনি কেনেকৈ ফিটিং কৰিলে সেইটোতো আপোনালোকক দেখালোঁ, দেখি পালে আৰু ৰেটৰ বিষয়ে ক'ল। আকৌ এবাৰ আপোনালোকক দেখাই আছোঁ ৰেটটো। এই বাল্বটো আপোনালোকে চাই আছে LED বাল্ব, চাৰ্জিং লাইট বুলি কয়। আচলতে আমি চাৰ্জিং লাইট বুলি কয় এইটো আমি যোনটো ভাষাত কওঁ। ৰেটটো আপোনাৰ কম আছে মানে ইয়াত বেছি আছে। আপোনালোকে 450 টকাত আপুনি এই বাল্বটো লৈ যাব পাৰিব। তো AC DC আপোনাৰ LED বাল্ব বুলি কয়। আৰু
কম মূল্যত আপোনালোকে লাগিলে লৈ যাব আৰু প্লিজ কণ্টেক্ট কৰিব। আৰু এটা কথা কি জানে নাই, আজি মোক এই ভিডিঅ'টোৰ জৰিয়তে আৰু মই এখেতৰ ইয়াত ভিডিঅ' কৰাৰ কাৰণে তেখেতে মই গিফ্টটো দিব মোৰ বন্ধু হিচাপে আৰু ভিডিঅ'ৰ কাৰণে নহয় আৰু। তো ভাল লাগিলে। প্ৰথম মোৰ এইটো ইউটিউবৰ ইনকাম বুলি ক'ব পাৰি কিন্তু দেই। আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনাৰ জৰিয়তে আন এজনে যাতে এই বাল্বটো এই লাইটটো পাব পাৰে কম মূল্যত, সেইটোৰ কাৰণে আমাৰ আৰু বিশেষকৈ চাওক আপোনালোকে এই বাহিৰৰ পৰা যোনটো বাল্ব আহে তাতকৈ আমাৰে গাঁৱৰ ল'ৰাই যদি এই কামটো কৰি আছে, সেইটোৰ কাৰণে আপোনালোকে ইয়াত কম ৰেটতো পায়। ভিডিঅ'ৰ শেষত আপোনালোকে আৰু এটা বস্তু দেখাব বিচাৰিছোঁ। এইটো কিমান টকা জিতেন? এইটো 100 টকাত 3 পিচ। 100 টকাত 3 পিচ, কিন্তু গেৰেণ্টি নাই। আপোনালোকে অলপ পাৱাৰটো কম, তথাপি আপোনালোকে লৈ যাব, চলি আছে, পাৱাৰ পূৰা আছে। মানে এইটো আপোনালোকে ৰিচাৰ্ভিচটো নাপায় আৰু 100 টকাত 3 পিচ পাব 100 টকাত। তো প্লিজ কাইণ্ডলি আপোনালোকে আমাক কণ্টেক্ট কৰক। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আৰু মেইনলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন এজনে ভিডিঅ'টো পায়। তো সেইটোৰ কাৰণে আপোনালোকক ধন্যবাদ।